আমি দেখিছোঁ যে বিটিচি চৰকাৰৰ ৰাজহ বিভাগৰ তৰফৰ পৰা চাৰ্কেল অফিচাৰবিলাকে বিভিন্ন ঠায়ে ঠায়ে ৰাইজক উদ্দেশ্যি উচ্ছেদৰ জাননী অৰ্থাৎ এভিকশ্যন নটিচ আঁৰি দিয়াটো আমি দেখিবলৈ সক্ষম হৈছোঁ। এতিয়া কথাটো হৈছে বিটিচি চৰকাৰে যি ধৰণে গাঁৱে গাঁৱে বিভিন্ন লোকক অবৈধ বেদখলকাৰী বুলি কৈ জনজাতীয় খণ্ড আবেষ্টনী বা ট্ৰাইবেল বেল্ট এণ্ড ব্লক আৰু চৰকাৰী ভূমিৰ পৰা উচ্ছেদ কৰিব বিচাৰিছে, সেয়া দৰাচলতে মই ভাবোঁ যে সম্পূৰ্ণভাৱে যি নেকি আইনী কায়দা, সেই আইনী কায়দাকো উলংঘন কৰা হৈছে। আপোনালোকে কোনোবা এজন মানুহে যাৰ অলৰেডি হাতত ভূমি আছে, সেই ভূমি থকা মানুহে বা কোনোবা জমিদাৰে, কোনোবা মহাজনে, কোনোবা লিডাৰে যদি চৰকাৰী মাটি বা জনজাতীয় খণ্ড আবেষ্টনীৰ ভূমি বেদখল কৰিছে, তেতিয়াহ'লে আপোনালোকে তেওঁক উচ্ছেদ কিয়? তেওঁলোকক লাগিলে তেওঁলোকৰ ঘৰ জ্বলাই দিয়ক, তাতে ক'বলগীয়া একো নাই। মই পুনৰ এবাৰ কৈছোঁ, কোনোবা ভূমি থকা মাটিৰ মালিক, কোনোবা চাহ বাগানৰ মালিক, কোনোবা লিডাৰে যদি ক'ৰবা গৈ চৰকাৰী ভূমি বা জনজাতীয় খণ্ড আবেষ্টনী ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ভূমি বেদখল কৰিছে, তেওঁলোকক উচ্ছেদে নহয়, বুলডোজাৰ চলাই আনকি সেইবিলাক ঘৰ বাৰী চব জ্বলাই দিয়ক, তাত আমাৰ ক'বলগীয়া নাই। কিন্তু কোনোবা এজন ভূমিহীন ব্যক্তিয়ে, কোনোবা এজন ভূমিহীন লোকে ভূমি নথকাৰ কাৰণে কোনো উপায় নাপায় তেওঁৰ জীৱন জীৱিকা চলাই যাবৰ কাৰণে, তেওঁৰ পৰিবাৰটোক তেওঁ পোহপালন দিবৰ কাৰণে তেওঁ যদি এটুকুৰা মাটি কোনোবা চৰকাৰী ভূমিত গৈ আছে, চৰকাৰে ৱেলফেয়াৰ ষ্টেট হিচাপে, হোৱাট ইজ ইণ্ডিয়া? ইণ্ডিয়া ইজ এ ৱেলফেয়াৰ ষ্টেট, কল্যাণগামী ৰাষ্ট্ৰ। তো চৰকাৰে কি কৰিব লাগে? চৰকাৰে কৰিব লাগে যে ৱেলফেয়াৰ ষ্টেট হিচাপে তেওঁলোকে ভূমিহীন লোকক ভূমিৰ পাট্টাই প্ৰদান কৰিব লাগে। আৰু বিটিচি চুক্তিত স্পষ্টভাৱে উল্লেখিত আছে যে 2003 চনৰ পূৰ্বৰ পৰাই বসবাস কৰা যিকোনো লোকে যদি ইয়াতে যিকোনো ধৰ্মৰ, যিকোনো গোষ্ঠীৰ, যিকোনো জনগোষ্ঠীৰ লোকে যদি ইয়াত বসবাস কৰিছে, তেওঁলোকৰ ভূমিৰ অধিকাৰ ইনটেক্ট থাকিব। অৰ্থাৎ 2003 চনৰ পূৰ্বৰ পৰাই বিটিচি অঞ্চলত যিসকল লোকৰ ভোটাধিকাৰ আছিলে, যিসকল লোকৰ ইয়াতে তেওঁলোকৰ নাগৰিকত্ব আছিলে, তেওঁলোকে সম ভূমিৰ অধিকাৰ, সম ৰাজনৈতিক অধিকাৰ, সম সম্পত্তিৰ অধিকাৰ তেওঁলোকে প্ৰাপ্য তেওঁলোকৰ সংবিধান অনুযায়ী। তো এই ক্ষেত্ৰত বিটিচি চৰকাৰে অলপ হ'লেও চেঞ্চিটিভ হ'ব লাগিছিলে। মই অনুৰোধ জনাইছোঁ প্ৰমোদ বড়ো ডাঙৰীয়াৰ দৰে এগৰাকী, ক'ব গ'লে ইমান দিন ধৰি ছাত্ৰ সংগঠন চলাই আহি আজিৰ দিনত বিটিচিৰ ৰাজগদিত বহিছে, তেওঁৰ দৰে নেতাৰ পৰা এনেকুৱা এটা ইনচেনচিটিভ, তেওঁৰ আণ্ডাৰৰ ডিপাৰ্টমেণ্টে ইনচেনচিটিভ কাম কৰিব বুলি মই অনুভৱ কৰা নাই। আৰু মই ভাবোঁ যদি তেওঁৰ সেয়া ডিচিশ্যন নাছিল, তেতিয়াহ'লে বিটিচিৰ যি লেণ্ড ৰেভিনিউ এণ্ড ডিজাষ্টাৰ মেনেজমেণ্ট ডিপাৰ্টমেণ্ট বা ভূমি আৰু ৰাজহ বিভাগৰ ছেক্ৰেটাৰী, এই ছেক্ৰেটাৰীগৰাকীক কিন্তু তেওঁ অতি সোনকালে নিলম্বন কৰক, বা ছেক্ৰেটাৰী লেণ্ড ৰেভিনিউ বিটিচিক ছাছপেনশ্যন কৰক। কাৰণ সিগৰাকী ব্যক্তিয়ে হয়তো আপোনাৰ যদি নিৰ্দেশ অনুযায়ী এই নটিচবিলাক দিয়া নাই, তেতিয়াহ'লে তেওঁক আপুনি ছাছপেণ্ড কৰক। আৰু আপুনি যদি নিৰ্দেশ, আপুনি আগত তন্নকৈ মানুহবিলাকক আগত ছাৰ্ভে কৰি চাওক যে যিবিলাক মানুহক আমি নটিচ দিছোঁ, আমি শুনিছোঁ যে 17,000 পৰিয়ালক উচ্ছেদ কৰাৰ বাবে তাৰমানে এফিডেভিট দিয়া হৈছিল, বা 17,000 পৰিয়ালৰ তথ্য হিচাপে তাৰমানে সেই পৰিয়ালবিলাকক আগন্তুক দিনত উচ্ছেদৰ নটিচ বা জাননী দিয়া হ'ব। তো গতিকে সেই 17,000 পৰিয়ালত অন্ততঃ কিমান লোক হ'ব? নাই কৰি যদি আমি 4-5জনকেও ধৰোঁ এটা পৰিয়ালত, তেতিয়াহ'লে নাই কৰি 60-70,000 লোকক যদি আপুনি নটিচ দিব লগা হয়, তেতিয়াহ'লে কি পৰিস্থিতি হ'ব বিটিআৰত? আজি শান্তি শৃংখলতা চব উভতি আহিছে বিটিচিত। যদি আমি আকৌ সেই আগৰ দিনবিলাকত ঘূৰি যাব বিচাৰোঁ, তেতিয়াহ'লেতো সেয়া কোনেও কাম্য নকৰে, কোনেও নিবিচাৰে। আপুনি এক কাম কৰক, কেছ টু কেছ বেচিছ আপুনি চাওক যে 17,000 পৰিয়ালৰ ভিতৰত যিসকল লোকক অবৈধ বেদখলকাৰী বুলি কৈ আপোনালোকে নটিচ দিছে, বা হয়তো বাকীবিলাকক আগন্তুক দিনত নটিচ দিব, তেওঁলোকৰ পৰা আপুনি ব্যক্তিগত হিচাপে কেছ টু কেছ চাওক, কোনজন ব্যক্তিয়ে 2003 চনৰ আগৰ পৰা ইয়াতে বসবাস কৰিছিলে আৰু কোনজন ব্যক্তিয়ে ভূমিহীন। যদি কোনোবা 2003 চনৰ আগৰ পৰা ইয়াতে বসবাস কৰি আছিলে, তেওঁলোক ভূমিহীন হয়, তেওঁলোকক ভূমিৰ পাট্টা প্ৰদান কৰক, বা উচ্ছেদ কৰিবলগীয়া থাকিলে যদি উপায় নাই, লাষ্ট অপশ্যন হিচাপে যদি উচ্ছেদ কৰিব লাগে কৰক, কিন্তু তাৰ আগতে তেওঁলোকক ভূমিৰ সংস্থাপন দিয়ক, পুনৰ সংস্থাপন দিয়ক, তেওঁলোকৰ আগন্তুক দিনৰ সন্তান নেক্সট জেনাৰেশ্যনৰ কাৰণে শিক্ষাৰ অধিকাৰ, ৰাইট টু এডুকেশ্যন দিয়ক, আৰু জীয়াই থকাৰ বাবে, জীৱন জীৱিকাৰ বাবে তেওঁলোকৰ লাইফটো যাতে চলাই যাব পাৰে তাৰ কাৰণে কৰ্ম সংস্থাপন দিয়ক। তাৰপিছত আপুনি উচ্ছেদ কৰক, কৰিবলগীয়া নাই। আৰু 2003 চনৰ পিছত যদি কোনোবাও আহিছে বিটিচিত, সি যি জনগোষ্ঠীৰে নহওক, লাগে তেওঁ ট্ৰাইবেলে নহওক, তেওঁ যদি ট্ৰাইবেল হৈও যদি ভূমিৰ মানে বেদখল কৰি আছে, তেওঁ যদি 2003 চনৰ পিছত আহি অবৈধভাৱে ইয়াতে বেদখল কৰি আছে, তেতিয়াহ'লে উচ্ছেদ নটিচ বাদ দিয়ক, ডাইৰেক্ট একশ্যন লওক, বুলডোজাৰ দি তেওঁলোকৰ ঘৰ থৰ চব ভাঙি দিয়ক, বাগান জ্বলাই দিয়ক, তাত আমাৰ ক'বলগীয়া একো নাই। কিন্তু 2003 চনৰ পূৰ্বৰ পৰা যদি কোনোবা এজন আছে, তেতিয়াহ'লে কিন্তু তিল মানো তেওঁৰ যাতে ক্ষতি নহয়, এইখিনি মোৰ আহ্বান, অনুৰোধ। আৰু মই আশা কৰোঁ, যিহেতু আগন্তুক দিনত নিৰ্বাচন আহি আছে, 2024ত লোকসভা নিৰ্বাচন আছে, 2025ত বিটিচি নিৰ্বাচন আছে, 2026ত বিধানসভা নিৰ্বাচন আছে, আপুনি অলপ প্ৰেক্টিকেল আৰু এজন
ইফিচিয়েণ্ট পলিটিচিয়ান হিচাপে আপুনি কাম কৰক, আপুনি এজন যোগ্য পলিটিচিয়ান হিচাপে কাম কৰক, এজন সুদক্ষ নেতাৰ দৰে কাম কৰক। মানুহে এই সময়ত নিৰ্বাচনৰ 6 মাহ পূৰ্বে মানুহৰ ঘৰে ঘৰে গৈ হাত জোৰ কৰি দাদা মোক ভোট দিব, খুৰাদেউ মোক ভোট দিব, আমাৰ কিবা চৰকাৰৰ ভুল হ'লে ক্ষমা কৰিব, অহাবাৰ আমাক আৰু ভোট দিব বুলি কয়। আৰু আপুনি নিৰ্বাচনৰ 6 মাহ আগে নটিচ দি ফুৰে। অলপ ভাবি চাওকচোন এইটো পলিটিকেলি কিমান সঠিক হয়। সেইখিনিয়ে মই কথা ক'ব বিচাৰোঁ। এটা কথা, যদি কোনোবা ব্যক্তিয়ে, মই নাজানো হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কি কৈছে, মই চোৱা নাই দৰাচলতে, কাৰণ মোৰো বহুত প্ৰেছ মিটছ আছিলে, ইণ্টাৰভিউজ আছিলে, তো মই দেখিবলৈ সুযোগ পোৱা নাই। কিন্তু যিকোনো ব্যক্তিয়ে যি নকওক কিয়, সেয়া হাগ্ৰামা মহিলাৰীয়ে হওক, সেয়া কংগ্ৰেছে হওক, বিজেপিয়ে হওক, আনকি লাগিলে বদৰুদ্দিন আজমলৰ AIUDF হওক, আইনটো আইনে। 2003 চনৰ পূৰ্বৰ পৰা যদি কোনোবাই ইয়াতে বসবাস কৰি আছে, যি চৰকাৰে নাথাকক কিয়, 6 শিডিউল BTC একৰ্ডক সন্মান জনাই সেই একৰ্ড অনুযায়ী 2003 চনৰ পূৰ্বৰ পৰা বসবাস কৰা লোককতো আপুনি ভূমিৰ অধিকাৰ দিবই লাগিব। আৰু যদি কিবা কাৰণত, যেতিয়া চৰকাৰে কেতিয়াবা ৰাস্তা ঘাট, হাইৱে, কিবা ৰাজহুৱা স্বাৰ্থত বস্তু বনালে, যেনেকৈ ঘৰ বাৰী ভাঙি দিলে, তেওঁলোকে লেণ্ড ইকুইজিশ্যন কৰিলে কম্পেনচেশ্যন দিয়ে, কিবা এটা তাৰমানে কম্পেনচেশ্যন এমাউণ্ট দিয়ে, পুনৰ সংস্থাপন দিয়ে। আপুনি যদি উপায় নাই, শেষ উপায় হিচাপে যদি আপুনি মানুহক যদি উচ্ছেদ কৰিবলগীয়াই আছে, তেতিয়াহ'লে সংস্থাপন দিবই লাগিব। যদি প্ৰমোদ বড়ো ডাঙৰীয়াই সেই সংস্থাপনটো দিব নোৱাৰে, তেতিয়াহ'লে বহু শুভাকাংক্ষী লোক আছে, হয়তো হাগ্ৰামা মহিলাৰীয়ে দিব, হয়তো বদৰুদ্দিন আজমলে দিব, হয়তো কংগ্ৰেছৰ পৰাও আহি দিব, হয়তো কালি পৃথ্বীৰাজ নাৰায়ণ দেৱ মেচ গৈও মোৰ যিমানখিনি সৰু হ'লেও সামৰ্থ্য আছে, সিমানখিনি মই গৈ তেওঁলোকক সহায় কৰিবলৈ চেষ্টা কৰিম। ইয়াতো মানৱতাৰ কথা, কাৰণ মানৱতাৰ ওপৰততো আৰু একো নাই। আপুনি মানৱতাক যদি ভুলণ্ঠিত কৰে, উলংঘন কৰে, ঈশ্বৰেওতো আপোনাক ক্ষমা নকৰিব, কোনো ভগৱানেও আপোনাক ক্ষমা নকৰিব।